টমটমৰ ভাড়া বাইদেউ যাব নেকি? ভেঁকুৰ ধৰা টাইপ হৈ গৈছে ঘৰটো। গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি আমি এফালে যোৱা কথা আছে, মানে মানুহজনীৰ মামা আৰু জেঠাইৰ ঘৰত যোৱা কথা আছে। আহিলে প্ৰায় যাওঁৱেই। হা মা ধোৱা নাইচোন, কি আনিছে? আৰু বতৰটো ভাল কিন্তু দেই আজি, এনেই ফুৰিবলৈ ভাল হৈছে বৰষুণ দি থকাৰ কাৰণে। গৰম নহ'ব বেছি, কাৰণ যোৱাকালি আৰু পৰহি বহুত গৰম হৈছিলে, বহুত গৰম ইয়াতে। আপোনালোকক দেখাইছোঁ মই আগৰ ভিডিঅ'টোত, ইমান গৰম যোৱাকালি পৰহি ভিডিঅ'কেইটাত, ইমান গৰম। এতিয়া দেখিছেনে বগা ৰং দিলে এনেকুৱা হৈ যায়, ক'লা ক'লা স্পট পৰি যায়, বগা বগা এনেকৈ ভেঁকুৰ ধৰা টাইপ হৈ গৈছে ঘৰটো। এইবিলাক বাৰু পেইণ্ট কৰিলে হৈ যাব, ঠিক হৈ যাব। কিন্তু এইবিলাক ভিতৰত গ্লাছৰ ভিতৰত এখন আকৌ গ্লাছ গ্লাছ গুচাব লাগিব, কেনেকৈ এইবিলাক বগা ৰং দিলে এই দিগদাৰ দিছেনে। দিয়াৰ কাৰণে এটা ভাল হ'ল, মোৰ গাড়ীখন পূৰা চাফা হৈ গ'ল। অলপ ধূলি বালি লাগি আছিলে, পূৰা বৰষুণ দিলে, ৰাতিৰ পৰা বৰষুণ দিছে, পূৰা চাফা হৈ গ'ল গাড়ীখন, একদম জিলিকি আছে ওপৰৰ পৰা, দেখিছে। ৰাতিপুৱা ব্ৰেকফাষ্ট মায়ে আনি দিছে, মায়ে জানে মই বেছি বস্তু নাখাওঁ বুলি, কাৰণে কণী আৰু মগু আনি দিছে। সেইটো খাই পিনি দিনটো আৰম্ভ কৰিব লাগিব আৰু। আমি আহি পালোঁ জেঠাই ঘৰত, পূৰা গাঁৱত হয় এওঁলোকৰ ঘৰ, গ্ৰীণ এখন ঘৰ, পুৰণি ঘৰ। দে চবেই 10 টকা দিবি দেই, এতিয়া চবেই 10 টকা দিবি। টমটমৰ ভাড়া বাইদেউ যাব নেকি? ঘূৰি আহি পালোঁ ঘৰত। অথনি তাতে যে থাকিলোঁ, কিবা এটা গৰম গোপ গোপনি সোমাই পিনি গাটো একদম বহুত বেয়া হৈ গ'ল মোৰ, আৰু মূৰটো ঘূৰাব ধৰিলে। মই আধা ঘণ্টা 1 ঘণ্টামান সময় তাতে শুই থাকিলোঁ, আৰু শুই উঠি অলপ ভাল লাগিল কাৰণে ঘপককৈ গুচি আহিলোঁ ঘৰলৈ। এতিয়া মোৰ আকৌ গাটো বেয়াই লাগি আছে। আজি আৰু ব্লগ ইমানতে সামৰিছোঁ, নেক্সট ব্লগত লগ পাম। অহাকালি আকৌ নতুনকৈ কৰিম। এতিয়া মানে বহুত কিবা আনইজি টাইপ লাগিছে গাটো, একদম মানে সাগৰ আৰু মূৰ ঘূৰোৱা কিবা বেলেগ এটা অনুভৱ হৈ আছে আজি। শুব মন গৈছে আৰু আজিলৈ ৰাখিছোঁ দে।